ৰাতিপুৱা এবাৰ শ্বুটিঙলৈ আহি প্ৰথম কান্দিব লগা হয় নেকি মই এতিয়া আকৌ ৰেডি হৈছোঁ কান্দিবৰ কাৰণে মোৰ মা আহি আছে আহি পাইছে কন্দুৱাবৰ কাৰণে আৰে আমাৰ বুলবুল অ নহয় মায়ে চকু পানী মচিবলৈ আহিছে দেই মায়ে চকু পানী মচিবলৈ আহিছে ৰেডি লাইটো দি দিছে আমাৰ চকু পানী মচিবলৈ চাই থাকিব দেই বাউলী ফাগুন আমি কান্দি আছোঁ আপোনালোকে নাকান্দিব ৰাতিপুৱাই মই কান্দিছোঁ আৰু মায়ে চকু পানী মচি আছে কিন্তু অংকিত ঘূৰি নাহে আমি এই অংকিতক কি কৰিম আপোনালোকে কওকচোন শ্বুটিঙৰ বাহিৰত ক'ৰবাত পালে ধৰি লৈ আহিম নেকি আনি পেলাই বান্ধি থ'ম যি হ'ব দেখা যাব তাৰ আমাৰ ভানুমতীক মাতিছে এয়াই আৰু আমাৰ দিনবোৰ এনেকৈ আৰম্ভ হয় এনেকৈ শেষ হয় আৰু আমাৰ এই দিনবিলাকত আপোনালোকে আমাৰ বাউলী ফাগুন ধাৰাবাহিকখন চাই আমাক আৰু উৎসাহ দিয়ে এনেকৈ ৰাতিপুৱাই প্ৰায় কান্দিবলৈ কান্দি থাকিম যেতিয়ালৈকে আপোনালোকে বিচাৰে ন হয় নাই যেতিয়ালৈকে আপোনালোকে বিচাৰে আমি কান্দি থাকিম আগতে মই কান্দিছিলোঁ দিনে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এতিয়া ছোৱালীজনীক দায়িত্বটো দিছোঁ আৰু মই এনেকৈ কান্দি কান্দি অৱস্থা নাইকিয়া হৈ যায় চকু বিষাই যায় ৰাতিলৈকে তথাপি আপোনালোকৰ সাহসত আছোঁ আৰু গতিকে চাই থাকিব বাউলী ফাগুন দেই আৰু আপোনালোকে চাই থাকিলেহে আমাৰ চিৰিয়েলখনে মানে সাহস পাব মৰম পাব আৰু আগবাঢ়ি যোৱাত সহায় হ'ব সোমবাৰৰ পৰা শনিবাৰলৈকে সন্ধিয়া 7:30 বজাত নিশা 11 বজাত চাই থাকিব বাউলী ফাগুন